জিকা নি বেলৰ চাপা আজা তুমি খাব অমিতা দিটা ধতুৰা ফুলটো নিচিনাচোন এইটো এনে কৈ আছে কি দিতা কেনে মানুহ ৰাতিপুৱা উঠিব লাগে আমি যাওঁ দেওবাৰৰ বজাৰ কৰি পিছে এতিয়া আৰু চিন্তা আৰু কোনো কাৰণ নাই বাগাজ কেনেকে হা এইটো কেনেকে দাদা মজা কি চাই আছো যে নাই লোৱা আৰু বাগাজ ক'ত নাই চলি আছে অমৰা 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 নো ল'বা আচাৰ খাবলৈ না 10 টকা না দুই কিলো নে কিলো নালাগে আচাৰ ল'ব ভাল ভাইটি আমি দুইটাই মানুহ একটা পলিথিনে হৈ যাব এইটো কি দিতা এইটো জিকা নি ভাজি খাই গুটিটো নোলাই কেৰেলা নিচিনাও ইমান তিতা নহয় লৈ যাওঁ নি এইটো আমাৰ ফালে নাপায় আমাৰ বোলা নাম বেলেগ এটা দিব চবেক তিতা এইটো লৈ লওঁ কিমান দাম এতিয়া ফালা কৰিবি পিছত গুটি ওলাই পেলাবি ভণ্টি খালি পিছত গুটিটো ভাজিবি অঁ তিতাও নালাগে বেছি ভাল লাগে ভাজিবি অঁ আৰু 10 টকা ইমান অলপ বুজা এফালে দিলোঁ 20 টকা 30 টকা হ'ব 60 টকা দিব লাগিব নহয় এফালেতো দিলোঁ 20 টকা দিওঁ 80 টকা এইটো ল'লোঁ চবেক তিতা গোলাঘাট ইয়াতে গোৱালপাৰা কলেজত চাকৰি কৰে গোৱালপাৰা টাউন কলেজত এইটো হেৰি চিৰাল এইটো কি বস্তু অঁ বেলৰ চাহপাত লৈ যোৱা চাহ নি কি কৰিব লাগিব চাহ কোনে খায় ভালেই হ'ব চাগে বেলৰ বস্তু যদি মানে গৰম পানীত দি দিলেই হ'ল আৰু গৰম চাহ যেনে লাল চাহ বনাই একে বনায় এটা পেটৰ কাৰণে ভাল চব্জিৰ কাৰণে মানুহ খায় 10 টকা এটা 50 টকা যি ভাল লাগে খোৱা বেমাৰৰ কাৰণে ভাল নেকি বেমাৰৰ কাৰণে খায় 40 টকা ল'ব 40 টকা দে এইটো শামুক চাগে এইটো কি কেঁকুৰা এইটো কেঁকুৰা এইটো শামুক অঁ ঢেকীয়া লাগিব ঢেকীয়াৰ লগত এইটো কি মানুহগৰাকীটো লৈছে এই মানুহজনৰ বাঁহকেইটা গোটেইকেইটা গুচাই দিছে হাতত কাইট নওঁ নে এটা ডাঙৰ এটা দিব এনেকৈ এটা নাই আগতে মায়ে মোলৈ খুব মোৰ বিষ হয় এনেকৈ জোৰোণ আনি থেতেলিয়াই পেলাই ৰস উলিয়াই নাকত দি দিয়ে এনেকুৱা কৰে অমিতা বুলি ক'লে গম পাব নাই এতিয়া অমিতা বুলি আমি যদি কওঁ পাব মধু ফল বুলি মায়ে দি দিলে চিৰা দৈ মিঠাই ভাল লাগে আপুনি খাই যি কওক মই নাখাওঁ মানিমুনি দি দিওঁ এইখিনি
নাই খাই দিম এইখিনি 10 টকা আৰু লাগিব লাগে ল'ব পাৰি নালাগে বেয়া হৈ যায় টকাৰ পিছত আহিম এনেকৈ থাকিব মানুহজনীতো নবনাই ন ইমান জানিব জানো জানো ক'লে জানিব তাইক বুজাই দিব লাগিব অলপ দি দিওঁ আৰু লগাই দিওঁ বায়ে সৰুটো না বায়ে চানাও বিকে কি ধুনীয়াকৈ হাঁহি দিছে ভিডিঅ'ই মাৰি লৈ এইটো কিবা এটা ভাল এইটো কি আছে কচু হেৰিটো না আগৰ কচুৱে হয় এইটো ভেদাইলতা ল'ব ভেদাইলতা ল'ম মিক্সিটো নাই নহয় খালি বেয়া হ'ব মিক্সি নহ'লে একো বনাব নোৱাৰে হ'ব এইটো ভাল কৰিম ৰ'ব দি দিয়কচোন এইটো এইটো ভৰাই দিওঁ চবতে বেলেগ বেলেগ ধৰণৰ কলমৌ আছে একেটাই তুমি ধৰি ভাজা কৰি খাব ভাজা কৰি খাব আলুৰ লগত খাবি আলুৰ লগত আলুৰ লগত আলুৰ লগত ভাজা কৰি খাবি 10 টকাহে মিঠা অঁ এই লৈ লওক 10 টকাৰ মুঠা কলমৌ এটা লৈ লওক কোন তুমি খাবা বনাব কোনে মুঠা বেছি হৈ যাব মানে দুইটাহে নেকি 2 পিছে এটা মানুহ দুইটাই দুইটা আপুনি গুচিয়ে যাব দুইটা আৰু হ'ব এইটো হেৰি লৈ লৈছোঁ নাখাওঁ মাৰিলে নাজানে আৰু ঢেকীয়াটো কাৰ আপোনাৰ ঢেকীয়া এটা ল'লোঁ আপোনাৰ পৰা কলমৌ এটা ল'লোঁ হ'ল অঁ মিলাই ল'লোঁ তিতা নে নিতিতা এতিয়া নহয় ল'বা জানো কলমৌ এই বনাব নাজানো নেলাগে বনাব নাজানে বল নাই নেকি অঁ দাঁত মজা শিপাটো কিবাহে কাপোৰৰ ভাল মাথা পাগলা কৰাই যা অঁ মাথা পাগলা কৰা দাৰু কিন্তু মাথা পাগলা কৰা সেইটো নোৱাৰি ল'ব এইকেইটাহে ভাল তিতা কি তিতা কিবা কৰিব নহয় কিবা পাতা বান্ধি দিয়কচোন কিবা তিতা কি তিতা এইটো অমিতা তিতা বোলে এতিয়া কিবা ডিং ডিঙে তিতাহে ভতুৰা ফুলটোৰ নিচিনাচোন এতিয়া খাই পোৱা নাই নাই পোৱা তিতা এইটো ভাজা কৰিলে শুকানকৈ ভাজা কৰিলে ইমান ভাল খাবা লৈ গৈ চাওঁ নি কি নামটো কি হা? আমি ডিং ডিঙে ডিং ডিঙীয়া ফুল এই যে গাছত যি বলে নাও নিচিনা কি পাহৰিছা অ' ভাই কিমান দাম 10 টকা অলপহে এই বেছি বেছি দি আছিলোঁ গাছ এটাহে আছে ঘৰত ন গছ এটাই আছে 10 টকা এইটো আমাৰ সেইফালে বেলেগ কিবা এটা নাম আছিলে এইটো মই দেখাই পোৱা নাই জীৱনত এইটো অলপ হেৰি হৈছে খালি বেয়া হৈছে মোৰ ঘৰ গোলাঘাট ইয়াত গোৱালপাৰা টাউনত এই বাইদেউ দিছোঁ এই বাইদেউ সেইকাৰণে দেখা নাই ন নাই ঘৰ আপাৰ আছে আমি চাকৰি কৰে এতিয়া বেয়া হৈছে যে অলপ গাছটো এটাহে এতিয়া যোৱাকালি পৰা একো নহয় দেই বেয়া নহয় ভণ্টি হয় ভণ্টি হ'ব ভণ্টিয়ে নাখায় কি ভণ্টি নাখায় অঁ ভাত কেৰেলা নাখায় এইটো জলফাই এই অমৰা লোৱা নাই নেকি অমৰা মই সঁচাকৈ অমৰা অথনি ল'লোতো কিমান কিলো এক পোৱা দিলে এই 1 কেজি নালাগে এটাহে খোৱা মানুহ দুইটাই মতা মাইকী মানুহ 20 টকা দিছোঁ দিয়ক আধা কিলো দিয়ক আধা কিলো
আধা কিলোহে হেৰি বাইদেউ আধা কিলো কৈছোঁ আধা কিলো হেৰি নাই জাগা নাই কেনেকৈ জুখিব আধা কমাই দিব আৰু চব আধা কমাই দিব না নহয় তাৰ আধা ইয়ালৈ দি দিব তাৰ আধা ইয়ালৈ দি দিলে এতিয়া 1 কিলো জুখিলে নাই মিলা নাই আপোনাক তুলিছোঁ এইটো এক ভাগ দিয়কচোন জলকীয়া আজিকালি হালধিত বহুত হেৰি থাকে এইটো ফ্ৰেছ হালধি চাগে ঘৰৰ লাগে নেকি লৈ লওঁ নি হালধিত বহুত মানে ল'বা হালধি হালধিটো কিনা হালধিটো মোটামুটি বেন কৰিবলৈ দিছোঁ নহ'লে পিছত লৈ ল'ম পিছৰ সপ্তাহত দিয়ক গোল নেমুটো আছে আমাৰ কি হালধি ল'লে আলু খাবা নেকি আপুনি নোৱাৰে লেৰেলি গৈছে লেৰেলি গৈছে একটা মেচকা ল'লোঁ এইটো কি টেঙা মেচকা টেঙা এইটো টেঙা মৰাটোৱে হয় নাই আমাৰ ফালৰ এতিয়া মই চিনি পালোঁ এইটো কলমৌ হয়নে কলমৌ ল'লোঁ দিয়ক 10 টকা নহয় বেয়া হৈ গৈছে কাৰণে লেৰেলি গৈছে 20 টকা দে লো আৰু কি ইমান পাহাৰৰ পৰা আনিছোঁ এইটো পানীতহে পায় এইটো জংঘলত পায় এইটো ল'ম কৰ্দৈ ল'বা অঁ কিমান টেঙা লোৱা আৰু টেঙা তেতিয়া এইবোৰেতো খায় মানুহে কি খায় বাইদেউ 10 কিমান? টকা দিওঁ হা অলপ ডাঙৰ দুটামান দিওঁ না ডাঙৰ দুটামান অঁ এনেকুৱা দিয়ক সৰু দুটা কমাই দিলে সৰুটো লৈ লৈছোঁ কি কয় আপোনালোকে কি টেঙা কোমৰা টেঙা কোমৰা টেঙা ভুকমা জাম্বুৰা আৰু এখন নলহা হৈ গ'ল আৰু একো নলয় এইটো খোৱা মানুহ নাই এক বেগ বজাৰ কৰিছে কিয় ডাঙৰটো 10 টকা ক'লে সৰুটা আপুনি যোৰা 10 টকা কৈছিল এইটো ডাঙৰ কেইটকা ল'লে কমতে বেলেগ কৈছিল হ'ব দেখোন একটা ল'লেও হ'ব নেকি আমাৰ ডাঙৰ ডাঙৰ চাই একটা দি দিয়ক 10 টকা এটা বেছি বেকা বেকা হ'লে বেয়া হ'ব নেকি ভোলৰ ভাজি চৰি আলু ভোলৰ ভাজি আলু জিকা ভাজি আলু লাও ভাজি এনেকুৱাবোৰ খাই ভাল পাওঁ এইটো কি ওলকচু বাকীখিনি নৰ্মেল বজাৰ সেইকাৰণে মানুহ ৰাতিপুৱা উঠিব লাগে উঠিলে পৃথিৱীখন গম পোৱা যায় এতিয়া তুমি এই এনেকুৱা ধৰণৰ এটা গোৱালপাৰাৰ ৰাভা বজাৰত যদি আহি পোৱা নাই মাতৃ বজাৰ তেতিয়াহ'লে তোমাৰ গোৱালপাৰাত থকাৰ কোনো সাৰ্থকেই নহ'ব ন মই আজিকালি উঠিছোঁ উঠিছা কিন্তু আজি তুমি ইমান 2 বছৰ পিছত আজি প্ৰথম দেখিলা ন বজাৰটো